কুৰুক্ষেত্ৰ সমৰত জয়ী হ'ব পাৰি। মন মানি ৰৈ থাকিলে কি হ'ব ভাগি? এই ভীষ্ম দ্ৰোণ যদিও বীৰ আছিল, তেওঁলোক পক্ষপাতী আছিল। নহ'লেনো সেই ভীষ্মহেঁতিয়ে 10 দিন আৰু সেই দ্ৰোণাচাৰ্যই 5 দিন যুদ্ধ কৰি সেই তুলুকি মাৰেনে? সেই গ'ল ভালেই গ'ল। সূৰ্যবৃত্ত তুলুকুৰ এতিয়াও দিন হোৱা নাই। গতিকে এই অন্য এজনকে সেনাপতি পাতি সেই যুদ্ধ চলাই যোৱা অহিমৰ সময় ক'ত মামা? ভাবিছো মাত্ৰ ভাবিছো কি বলত বলিয়ানদী সেই বন্ধুৰ সেনানী কি বলত বলিয়ান হৈ ধনঞ্জয় পাৰিলে নাচিব মোৰ বিপুল বাহিনী। কথা নহয় দাদা, ই মাত্ৰ চক্ৰান্ত চক্ৰান্তকাৰী সেই দুষ্কৰ্মীয়ে কৃষ্ণই ইখন দিশ অৰ্জুনৰ ৰথৰ আগত বহুৱাই বধ কৰালে আৰু অস্বস্থমা হত বুলি অসত্য সংবাদ দিয়াই গুৰু বাবু হত্যা কৰিলে দাদা। এই ভীষ্ম দ্ৰোণ বধ কৰিব পৰা শক্তি পাণ্ডৱৰ নাই। ই চক্ৰান্ত, এই সকলোবোৰ মই এইবাৰ ব্যৰ্থ কৰিম। অংগাধিপতি কৰ্ণক সেনাপতি পদ বৰণ কৰি পৰীক্ষা কৰিব। চাম বাৰু কি শক্তি ধৰে সেই কূটনীতি ষড়যন্ত্ৰ কিমান শিকিলে সেই ৰাখাল বালকে। কৰ্ণকো চিনাকি টান ভাগি, সেই কৰ্ণ যদি সেই সেনাপতি হ'ল অংগৰাজ্য দান কৰি যি সন্মান দিছিল তাৰ বাবে মই তোমাৰ সন্মান আৰু গৌৰৱ সেই বাহু মই দুৰ্বলতা পৰিহাৰ কৰা হওঁ আমি পূৰ্বৰ অজস্র সৈন্য জানো মই ভালদৰে গুৰু উপতি জয়ী হব এই সংগ্ৰামে বলা সখা ভাবে খন্তে বিশ্ৰাম কৰে।
কুৰুক্ষেত্ৰৰ যুদ্ধৰ আৰম্ভণিৰে পৰা বহু যুগলৈকে কিন্তু ক'তো কোনো এক স্থিৰ সিদ্ধান্তত উপনীত হ'ব পৰা নাই। চিৰকালীন এক সংঘাতত দুটা ইচ্ছা সকলোতে প্ৰতিবন্ধকতাৰ কোন শ্ৰেষ্ঠ পিতামহ ভীষ্মদেৱে পৰসজ্জা কৰিলে তেজিলে জীৱন নিজৰ ভাই ককাই মানুহক দুখ প্ৰেৰণ কৰি অভিযানো পাপ কৰা নাই। A bateria eu vou me perseguir, a pista do